বন্ধুসকল আপোনালোকে কেতিয়াবা ভাবি চাইছেনে এই ফেভিকুইক যদি কেতিয়াবা আমাৰ চকুত পৰি যায় কি অৱস্থা হ'ব পাৰে আপোনালোকে ভাবিছেনে নেদেখা হৈ যাব পাৰোঁ নেকি আমি ফেভিকুইক এনেকুৱা এটা বস্তু যিটোৰ সহায়েৰে আমি যিকোনো বস্তু ভগা বস্তু পটককৈ জোৰা লগাই দিব পাৰোঁ নহয় জানো কিন্তু যদি কেতিয়াবা আমাৰ চকুত পৰি যায় কি হ'ব নেদেখা হৈ যাম নেকি কিন্তু এনেকুৱা একো নহয় এনেকুৱা বহুত বাৰ হৈছে যেতিয়া ফেভিকুইক লগাব লৈছিলে বা লগাব লৈ তেতিয়া এক্সপেৰিমেণ্টত চকুত বহুত বাৰ পৰিছে কিন্তু সেই সময়ত আপুনি ভয় খাব নালাগে চকুত যেতিয়া ফেভিকুইক পৰিব আমি যদি পাৰোঁ সোনকালে পানীৰ সহায়েৰে তাক গুচাবলৈ চেষ্টা কৰিব লাগিব আৰু যদি বেছি হৈ যায় আমি নিশ্চয় ডক্টৰৰ ওচৰলৈ যাব লাগিব ক্ৰিকেটত মেন অফ দি মেটচ পালে কি পায় আপুনি ক'ব নিশ্চয় পইচা পায় কিন্তু সাউথ আফ্ৰিকাত এনেকুৱা একো নহয় তাত পইচা দিয়া নহয় তাত দিয়া হয় 5GB ইণ্টাৰনেট হয় আপুনি ঠিকেই শুনিছে সাউথ আফ্ৰিকাত মেন অফ দি মেটচ পালে 5GB নেট দিয়া হয় ইমান কষ্ট কৰি মেন অফ দি মেটচ পোৱাৰ পিছতো 5GB নেটহে আপোনালোকে জানেনে যোনবোৰ অন্ধ মানুহেও ৰঙীন সপোন দেখে মানে যিবোৰ জন্মৰ পৰাই অন্ধ বা জন্মগত অন্ধ তেখেতলোকেও যেতিয়া সপোন দেখা পায় তেতিয়াও ৰঙীন সপোনেই দেখা পায় কেনেকুৱা লাগিলে আপোনাৰ ফেক্টটো আচৰিত নহয়নে এনেকুৱা আৰু ইণ্টাৰেষ্টিং ভিডিঅ' পাবলৈ আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি লওক ধন্যবাদ